মই ২৭ বছৰীয়া এম.এ. পাছ। মোক লোন এটা দিয়ক ছাৰ। মাটিৰ পট্টা নাই ছাৰ। বেংকত নাই এটাও সামান্য একাউণ্ট। লাগিলে ছাৰ কৰি দিম মই আপোনাৰ মূৰৰ চুলিৰ হিচাপ অথবা মাংসপেশীৰ কৌশলী মালিচ। আপুনি মোক চাকৰি দিব নালাগে ছাৰ। যেনে তেনে লোন এটা দিয়ক। বৰ ধিক্কাৰ উপজে জীৱনটোলে ছাৰ। জানো ছাৰ, ২ লাখত বিক্ৰী হয় মাষ্টৰী। ACSৰ বাবে লাগে ৭ লাখ। সাংঘাতিকভাৱে হাৰি গৈছোঁ ছাৰ। জীৱনৰ ওচৰত পৰাজিত কোঙা সৈনিক আমি। হৃদয়খনৰ বাহিৰে হেৰুৱাবলৈ একোৱেই নাই। অথচ খুব মন যায় ছাৰ আনক দিবলৈ। নুবুজে ছাৰ, কথাবোৰ বহুতে বুজি নাপায়। যিদৰে বহু প্ৰেমিকাই নাপালে বুজি সিবোৰ কিছুমান শব্দক আপোন কৰি ল'বলৈ আমাৰোতো মন যায় ছাৰ। ব্লাউজ, শাৰী, টিফিন, ফ্লাস্ক, হৰলিক্স ইত্যাদি। কিন্তু কি হ'ব ছাৰ? ছাৰ ছাৰ হেল্ল', আপুনি শুনি আছেনে ছাৰ? জানো ছাৰ, আপোনাক এইবোৰ কৈ লাভ নাই। বেংক এটাৰ ব্ৰাঞ্চ মেনেজাৰ আপুনি। হ'ব পাৰে ছাৰ, আপুনিও ভুগি থাকিব পাৰে প্ৰশ্নবোধকত। আপোনাৰ পত্নীনো আপোনাৰ দ্বাৰা কিমান দূৰ মেনেজ? হয় হয় ছাৰ, বুজো ছাৰ। কিন্তু ছাৰ, ছুইচাইড কৰিবও যে নোৱাৰোঁ আমি। হ'ব নোৱাৰোঁ আলফা অথবা চোৰ ডকাইত, চালফা প্লাছ ঠিকাদাৰ অথবা ভণ্ড সাংবাদিক। নাই নাই ছাৰ। কি ক'লে ছাৰ? হয়, হৃদয়ত বিশ্বাস এতিয়াও আছে ছাৰ। হয়, কবিতা লিখি আছোঁ ছাৰ, নাটকো কৰি আছোঁ। বুকুৰ বুটাম খুলি ধপধপাই উৰি যাবলৈ, হেঁপাহৰ হাত এখন মুঠিত লৈ দৌৰি যাবলৈ এতিয়াও পুহি ৰাখিছোঁ ছাৰ বিন্দাছ ৰাতিৰ হাজাৰটা উজাগৰি সপোন। প্লিজ ছাৰ, নাপাহৰিব। পৃথিৱীৰ সমস্ত প্ৰাৰ্থনাৰে হাতযোৰ কৰিছোঁ মই। মোৰ কথা এবাৰ ভাবিব। যুগ সাপেক্ষে একোৱেই কৰা নহ'ল জীৱনত। ভবাও নহ'ল, শিকাও নহ'ল। এম.এ. পাছ। মই এম.এ. পাছ ছাৰ।